আৰু আকৌ মানে পানী মানে আৰু আইভাই আছে কিন্তু কি গৰু যিখন তেনেকৈ দি এনেকুৱা হ'ব আৰু আজি দিনটা। নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপজ্যোতি কলিতা ব্লগছত। তো আজি এক জেগাত যাব ওলাইছোঁ, তো অলপ কিবা বস্তু দেখুৱাম। মোৰ লগত আছে দীপু আৰু মই যাই আছোঁ তাৰ স্কুটিখনতে। তো দেখুৱাই থাকিম আপোনালোকক কি পাৰোঁ, তো চাই থাকিব। আহি আছিলোঁ, আহি জেগাতে বহুত পানী পৰিছে। পানীখিনি মানে কি হ'ব চাটা চাটাটো আমাৰ বাইকত দালি আৰু চাটা আনি এতিয়া ৰখি আছোঁ আৰু তেনেকৈ। কিবাকে পানীখিনি এৰি এতিয়া যাই আছোঁ আৰু আকৌ মানে পানী মানে আৰু আইভাই আছে কিন্তু কি গৰু যিখন তেনেকৈ দি এনেকুৱা হ'ব আৰু আজি দিনটা। অলপমান আপোনালোকক বগোহালবাৰীখন দেখুৱাই দিম। তো চাই থাকক আপোনালোকক বগোহালবাৰী অলপমান ইমান ধুনীয়া একদম পৰিৱেশ না, তো চালে মানে আহিব মন যাব। बहकी सभी जुबां है हम हैं हजारों में अब की। মোৰ পিছত আছে এইটোৱে শিৱ মন্দিৰৰ গেট হয়। তো আপুনি ইয়াৰ সভাপতি? বৰ্তমান সভাপতি। ইয়াতে কিমান বছৰ আগৰ পৰা মানে এয়া পূজা কৰি থকা হৈছে? পূজা কৰি থকাটো আমাৰ মোটামুটি 8 বছৰ নহয়, 8 মানে মোটামুটি এতিয়া 15 না 55 বছৰ মানে হ'লে আমাৰ 55 বছৰ 55 বছৰ মানে। কাৰণ আমাৰ যিটো ইয়াতে মন্দিৰ হ'ল না, যেতিয়া অস্থায়ী হিচাপে 9 বছৰমান পাৰ হৈ গৈছে। 9 বছৰ। তাৰে পিছতে আমাৰ মন্দিৰটো মানে এনেকুৱা ক'ব পৰা যেন দেখা যেন হৈছে আৰু তাৰপিছত এনেকৈ মানে ডাঙৰ হৈ আহিছে এতিয়া বৰ্তমান। আকৌ আমি পূজাত আহিয়ে থাকোঁ। আমাৰ এতিয়া বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে। বহুত দূৰৰ পৰা মানুহ আহে। আৰু আমাৰ মানে যিহেতু আছে না, আমাৰ বছৰি কিবা এটা এই বছৰেকীয়া চাকি বন্তি জ্বলোৱা হয় ইয়াতে সেই বছৰৰ অনুযায়ী আমাৰ যোৱাবাৰ হ'ল আমাৰ 46তম মানে অধিৱেশন শিৱৰাত্ৰি হ'ল যোৱা বছৰ না? যোৱা বছৰ। এইবাৰ হ'ব 47তম। এনেকৈ আমাৰ বাঢ়ি যাই থাকে আৰু যিখিনি পাৰে আমাৰ এই জেঠাজনৰ পৰা গম পালোঁ, ইয়াৰ সভাপতি হয় এখেতে ইয়াৰে। তো যি বাৰু আপোনালোকক জনালোঁ, তো এখেতেও ইয়াৰে হয়। তো কিবা ক'ব নেকি আপুনি ইয়াৰে পূজাৰী নেকি? কিবা ক'ব নেকি দুই এষাৰমান? আমিতো আৰু কি ক'ব, আমি হ'লো পূজাৰী। আমাৰ মেইন সভাপতি ভাবি যি কয় আমি তাতে উপস্থিত আছোঁ আৰু ৰাইজ। বেয়া চেয়া নাপাব আৰু কিবা ভুল থাকিলে আৰু শুধৰণি কৰি দিব আৰু সকলোৱে।